নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম যে কেনেধৰণে আপোনালোকে গম পাব পাৰে যে পিষ্টন ৰিংটো ভালে আছে নে নাই। বন্ধুসকল, পিষ্টন ৰিংটো যিহেতু বাহিৰৰ পৰা দেখা নাপায়, ইঞ্জিনৰ ভিতৰত লাগি থাকে আৰু ইঞ্জিনৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় পিষ্টন ৰিং। সেইকাৰণে ইয়াক ভালে ৰখাটো অতি প্ৰয়োজনীয়। যদি এইটো বেয়া হৈ যায় কিবা কাৰণত আৰু আপুনি গম নাপায়, তেনেহ'লে ই আপোনাৰ ইঞ্জিনটোৰো বহুত ক্ষতি কৰিব পাৰে। আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক ক'ম যে কেনেধৰণে আপোনালোকে গম পাব পাৰে, কি কি চিম্বলছ আছে যাৰ জৰিয়তে আপোনালোকে গম পাব পাৰে যে পিষ্টন ৰিংটো বেয়া হৈছে নে ভালে আছে বা বেয়া হ'ব ওলাইছে নেকি। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পিষ্টন ৰিংটো এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় ইঞ্জিনৰ। কাৰণ পিষ্টন ৰিংটো থকাৰ কাৰণে ইঞ্জিনৰ ভিতৰত কম্বাছনৰ সময়ত এয়াৰৰ ফিউল মিক্সাৰৰ মিশ্ৰণখিনি জ্বলাৰ পিছত কম্বাছন হোৱাৰ পিছত তাৰ পৰা যোনখিনি গেছ ওলায় সেইখিনি ক্ৰেংক কেছলৈ নাযায়। আৰু এই পিষ্টন ৰিংটো থকাৰ কাৰণে কি হয়, ইঞ্জিন অইলখিনি কম্বাছন চেম্বাৰলৈ যাব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ যাতে একো নহয় তাৰ কাৰণে পিষ্টন ৰিংটো ভালে থকাটো অতি প্ৰয়োজনীয় হৈ যায়। বন্ধুসকল, এতিয়া আমি জানো আহক পিষ্টন ৰিংটো যদি বেয়া হৈ যায় তাৰ ফলত কি কি অসুবিধা আহিব পাৰে। প্ৰথমতে, যদি বাইকৰ পিষ্টন ৰিংটো বেয়া হৈ থাকে তেনেহ'লে বাইকৰ ইঞ্জিন অইলৰ পৰিমাণ বাৰে বাৰে কমি যাব পাৰে। অৰ্থাৎ যদি পিষ্টন ৰিংটো বেয়া হৈছে তেনেহ'লে তাৰ ফলত কি হ'ব, কম্বাছন চেম্বাৰৰ ভিতৰত এয়াৰ ফিউলৰ মিশ্ৰণৰ লগতে ইঞ্জিন অইলো গুচি যাব, আৰু ইঞ্জিন অইলখিনিও এয়াৰ ফিউলৰ লগতে একেলগে কম্বাছন হৈ যাব, যাৰ ফলত কি হ'ব, ইঞ্জিন অইলৰ পৰিমাণ বাৰে বাৰে কমি যাব পাৰে। সেইকাৰণে বন্ধুসকল, যদি আপোনালোকৰ বাইকতো সঘনাই ইঞ্জিন অইলৰ কম হৈ থাকে বা সঘনাই ইঞ্জিন অইল কমি থাকে, 1-2 সপ্তাহৰ মূৰে মূৰে ইঞ্জিন অইলৰ পৰিমাণটো কমি থাকে, তেনেহ'লে পিষ্টন ৰিংটো বেয়া হোৱাও এটা কাৰণ হ'ব পাৰে। তাৰপিছত যদি পিষ্টন ৰিংটো বেয়া হৈছে তেনেহ'লে তাৰ ফলত কি হ'ব পাৰে, বাইকৰ চাইলেঞ্চাৰ এক্সজষ্টৰ পৰা ধোঁৱা ওলোৱা আৰম্ভ হ'ব পাৰে। অৰ্থাৎ যেতিয়া কম্বাছন চেম্বাৰৰ ভিতৰত এয়াৰ ফিউল মিক্সৰ লগতে ইঞ্জিন অইলো মিক্স হৈ পেলাই একেলগে কম্বাছন হয় বা জ্বলে, তাৰ ফলত কি হয়, চাইলেঞ্চাৰৰ পৰা এনেকুৱা ক'লা ধোঁৱা ওলোৱা আৰম্ভ হয়। সেইকাৰণে যদি আপোনালোকৰ বাইকতো এনেকুৱা ধৰণৰ হয় বা এক্সজষ্ট চাইলেঞ্চাৰৰ যোগেদি এনেকুৱা ক'লা ধোঁৱা ওলায় বা যিকোনো ধোঁৱা ওলায়, তেনেহ'লে তাৰ কাৰণে এইটোও হ'ব পাৰে যে পিষ্টন ৰিংটো বেয়া হোৱাও তাৰ এটা কাৰণ হ'ব পাৰে। মই এইখিনিতে কৈ দিওঁ যে চাইলেঞ্চাৰৰ পৰা ধোঁৱা বহুত বেলেগ কাৰণতো ওলায়, যিটোৰ ওপৰত মই অন্য এটি ভিডিঅ'ত আপোনালোকক ক'ম, কিন্তু এইটো পিষ্টন ৰিংটো বেয়া হোৱাও এটা কাৰণ হ'ব পাৰে। তাৰপিছত যদি পিষ্টন ৰিংটো বেয়া হয় তেনেহ'লে পিষ্টন ৰিংটো বেয়া হোৱাৰ ফলত আপোনাৰ বাইকখনৰ পাৱাৰ আৰু এক্সিলাৰেশ্যনত কম হৈ অহা আপুনি দেখিবলৈ পাব। অৰ্থাৎ বাইকখন এক্সিলাৰেট কৰাৰ পিছত যিমান স্পীডত যাব লাগিছিল সিমান স্পীডত নাযায় আৰু লাহে লাহে সেই স্পীডটোত যায়। এনেকুৱা এইকাৰণে হয় কাৰণ কম্বাছন চেম্বাৰৰ ভিতৰত কম্বাছৰ হোৱাৰ সময়ত এয়াৰ ফিউলৰ লগতে যেতিয়া ইঞ্জিন অইলো মিক্স হৈ যায়, তেতিয়া পিষ্টনটোৱে ভালদৰে কম্বাছন কৰিব নোৱাৰে বা ভালদৰে জ্বলাব নোৱাৰে, আৰু তাৰ ফলতে এনেকুৱা ধৰণৰ অসুবিধা আমি দেখিবলৈ পাওঁ। আৰু এনেকুৱা হোৱাৰ ফলত বাইকখনৰ অভাৰঅল পাৱাৰ পাৰফৰ্মেঞ্চ আদিবোৰত কমি অহা দেখিবলৈ পোৱা যায়। তাৰপিছত পিষ্টন ৰিংটো বেয়া হোৱাৰ ফলত কেতিয়াবা কি হয়, বাইকৰ ইনটেক চিষ্টেমলৈকো ইঞ্জিন অইলটো বিয়পি যোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ আপোনালোকৰ কি হয়, এয়াৰ ফিল্টাৰটোতো আপোনালোকে ইঞ্জিন অইল দেখিবলৈ পাব। এনেকুৱা আপোনালোকে পিষ্টন ৰিংটো বেয়া হোৱাৰ ফলত দেখিব পাৰে, নাইবা কেতিয়াবা কি হয়, ইঞ্জিনৰ পৰা ইঞ্জিন অইল লিকেজ হোৱাৰ ফলতো এনেকুৱা ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ', য'ত মই আপোনালোকক ক'লো যে কেনেধৰণে আপোনালোকে গম পাব পাৰে যে আপোনালোকৰ পিষ্টন ৰিংটো বেয়া হৈ গৈছে নেকি বা বেয়া হ'ব ওলাইছে নেকি। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে কিছু এটা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।